হেল্ল' গাইছ, আমি বিয়া খাবলৈ আহি আছোঁ দুইজনী, কোনো নাই, আমি দুজনীয়ে অকলে অকলে আহি আছোঁ হয়নে? ব'লকচোন যাওঁ, বিয়া ঘৰত দেখামগৈ দেই কেনেকুৱানো, একদম ধুনীয়াকৈ পেণ্ডেল কৰিছে। অঁ, খানাও মজা হ'ব কৈছে, হেনো শুনিছোঁ। অঁ, এতিয়া খালেহে গম পাম। অঁ, কেনেকুৱানো ন, খাচী মাংস গৈ পোৱাগৈ নাই, মই কিন্তু নাখাওঁ, নাখাওঁ নে? গৈ ব'লকচোন এতিয়া যাওঁ। এনেকৈ খোজকাঢ়ি আহি আহি বিয়া ঘৰ পাই গ'লোহি। চাওকচোন, মোলে সখীয়ে ৰখি আছে দেই। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আজি বিয়াখন বেছিকৈ স্পেচিয়েল, কাৰণ একেখন ঘৰৰ দুজন ল'ৰাই এদিন এটা তাৰিখত এজনী কইনা আনিছে, এদিন এটা তাৰিখত এজনী কইনা আনিছে। আজি ৰিচিপশ্যন একেলগে দুইজনে দি দিছে। দুজনী কইনা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ব'লকচোন, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব হা। এয়া দেখিছেনে, ডাঙৰ কইনা এয়া। তাৰপিছত এয়া সৰুজনৰ সৰু কইনা, এয়া মাক দেউতাক ফটো উঠাত ব্যস্ত। কইনা দুগৰাকী কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব হা। এতিয়া যাওঁ ব'লক ৰিচিপশ্যনৰ ফালে। এয়া যে বহি আছে নিবিৰ, এয়া চাওক, নিজে নিজে লৈ খাব লাগিব আকৌ দেই। এয়া খাই আছে মানুহে, আমিও খামগৈ আৰু এতিয়া। অকণমান বহি মেলি এয়া খানা খাবলৈ গ'লোঁ। সখী লৈ গ'ল খানা খাবলৈ। কেমেৰামেন কিন্তু সখী হৈ আছে দেই। এয়া এনেকৈ নিজে লৈ খাব লাগিব। প্ৰথমবাৰ খাইছোঁ, অকণমান বৰ লাজো লাগিছিল, তথাপিও গৈ আছোঁ আৰু দুইজনী প্ৰথম খাইছা নাই? এটা ক'ৰবাত কমিছে নি? এটাও ধুই দি পঠিয়াইছে। ডাঙৰ কইনাই সৰু কইনাই পূৰা নাচিছে। চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। পূৰা চখ দুইজনী। আচলতে এই বিয়াখন জিম্পীৰ মামাকৰ আছিল। আজি বিয়াত তাইকো লগ পালোঁ। তাইনো কি কয় চাওঁচোন আহক। মজা হৈছে অ', ইমান ধুনীয়াকৈ খানা খুৱাইছে, বেয়া লাগিব নে? ভাল লাগিছে। এইগৰাকীয়ে হ'ল দৰাৰ মাক। ব'লকচোন কথা পাতোঁ অলপ। অঁ, ল'ৰা বিয়া কেনেকুৱা লাগিছে? ভালে লাগিছে। ভালে।
দেখিলো ধুনীয়া দিলে ধুনীয়া তাই মোৰ চিনাকি দেই আগতো লগ পাইছোঁ খুৰাৰ বিয়াত মানে আহিছিল বেংপাৰ্টিত আহিছিল বিৰাট ধুনীয়া নাচে তাই আগতে লগ পাইছিলোঁ কাৰণে তাই মোক আঁতৰৰ পৰা মাতিছোঁ বা বুলি ঘূৰি চাইছোঁ তাই লগ পাই ভাল লাগিল আকৌ লগ পাম কেতিয়াবা হা যিহেতু জিম্পিৰ লগৰ তাই জোনমণিকো লগ পালোঁ লগত মনজিত আছিল সি বৰ ধুনীয়া ভিডিঅ' বনায় জোনমণিৰ লগত